আজি আমাৰ গোটেই বিশ্বতে যিটো পৰিস্থিতি সৃষ্টি হৈ আছে ইয়াত আমি সংগ্ৰাম কৰি যাবই লাগিব। সংগ্ৰাম অবিহনে আমি কেতিয়াও সফল হ'ব নোৱাৰোঁ। গতিকে আজি যিটো আমাৰ ইয়াতে অনুষ্ঠান ৰখা হৈছিল এইটো মই ভাবোঁ খুব সময়োপযোগী এটা অনুষ্ঠান হৈছে আৰু ইয়াৰ জৰিয়তে মই আমাৰ সমূহ দৰ্শকক ইয়াকে ক'ব বিচাৰিম যে আমি জীৱন সংগ্ৰামত জয়ী হ'বলৈ আমাৰ বিভিন্ন ধৰণৰ উপায় আছে। গতিকে ইয়াৰ এটা উপায় হৈছে আমাৰ মীন পালনটো। গতিকে আমি মীন পালন কৰিও আমাৰ যিবিলাক বহিৰাজ্যৰ পৰা আমাৰ যুৱ প্ৰজন্মবিলাক ইয়ালৈ আহিছে সেইবিলাকে মই ভাবোঁ বিশৃংখলতা সৃষ্টি নকৰি একোটা তেখেতলোকৰ যদি কৰ্মসংস্থাপন আনি দিব সেইটোলৈ আমি ৰখি থাকিলে নহ'ব। আমি আমাৰ নিজাববীয়াকৈ কি কৰিব পাৰোঁ তেনেকুৱা যদি আমি ছাপ'জ মই অহাবাৰলৈ মীন পালন কৰিম বা অহা 2-3 মাহৰ পিছতেই মই মাছ পোনা উৎপাদন কৰিবৰ কাৰণে মই অকণমান সৰুকৈ এটা কক্ষ সৃষ্টি কৰি ল'ম। মই য'ত নাৰ্চাৰী পুখুৰী সৃষ্টি কৰিম তাত মই মীন পোনা আনিম, ৰাখিম আৰু ৰাইজক বিতৰণ কৰিম। এনেকুৱা ধৰণৰ কিছুমান সৰু যদি তেখেতলোকে কৰ্মসংস্থাপন বাছি ল'ব পাৰে তেতিয়াহ'লে মই ভাবোঁ আমাৰ যুৱ প্ৰজন্মৰ এখোজ হ'লেও আগুৱাই যাব পাৰিব। ছাৰ, যিটো মীন পালন ইয়াৰ কাৰণে বিশেষ ট্ৰেইনিং ল'ব লাগিব নেকি? হয়, এনেকুৱা কিছুমান কৃষক আছে যিবিলাকে হয়তো কৰি তেখেতলোক অভ্যস্ত হৈ গৈছে। মই ভাবোঁ তেখেতলোকৰ কাৰণে বিশেষ প্ৰশিক্ষণৰ তেনেকুৱা বিশেষ এটা প্ৰয়োজন নাই। কিন্তু যিবিলাকে নতুনকৈ এই ক্ষেত্ৰখনত সোমাব বিচাৰিছে মই ভাবোঁ তেখেতলোকে প্ৰশিক্ষণ পাওঁকে বা নাপাওঁকে তেখেতলোকে যদি অকণমান টেকনিকেল কনচালটেশ্যনৰ কাৰণে ধৰি লওক আপোনাৰ বিভাগ, কৃষি বিজ্ঞান কেন্দ্ৰ এইবিলাকৰ লগত যদি প্ৰশিক্ষণ নহ'লেও তেখেতলোকে যদি পোনপটীয়াকৈ যদি দুই এজনে যোগাযোগ কৰি লয় তেতিয়া মই ভাবোঁ তেখেতলোকে সেই ধৰণেও আগবাঢ়াই যাব পাৰিব। আৰু যদি তেখেতলোকে খুব ইণ্টাৰেষ্টেড হয় তেতিয়াহ'লে আজিৰ চিটুৱেশ্যনতো আপোনালোকে নিশ্চয় জানে যে আমি বহুত মানুহ একে ঠাইতে গেডাৰিং হ'ব নোৱাৰোঁ। গতিকে এটা লিমিটেড যদি আপোনাৰ ট্ৰেইনিং হয় তেতিয়াহ'লে তেখেতলোকক প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিব পৰা যায়। যুৱশক্তিলৈ মই আহ্বান জনাইছোঁ যে আমাৰ এগ্ৰিকালচাৰ যিটো কৃষি আমাৰ জাতীয় জীৱনৰ এক মেইন উদ্দেশ্য বা আমি কৰি আহিছোঁ, অতীতৰ পৰা কৰি আহিছোঁ। আৰু এই কৃষিৰ জৰিয়তে আমি কেনেকৈ আত্মনিয়োগ কৰিব পাৰিম, নিজকে স্বনিৰ্ভৰশীল কৰিব পাৰিম, ইয়াৰ বহুতো দিশ আছে। ইয়াত কৃষিৰ লগতে পশুপালন হওক বা চেৰিকালচাৰ হওক বা হৰ্টিকালচাৰ হওক। গতিকে সেই বস্তুখিনি কেনেকৈ আমি বিজ্ঞানসন্মতভাৱে কৰিলে তাক আমি ব্যৱসায় হিচাপে আমি যাতে ল'ব পাৰোঁ, যাতে আমাৰ যিসকল যুৱক আছে বাহিৰৰ পৰা যিসকল ঘূৰি আহিছে তেওঁলোকে যাতে ইয়াতে নিজকে আত্মনিয়োগ কৰিব পাৰে সেই সম্পৰ্কে আমি ইয়াত বিশদভাৱে আলোচনা কৰিছোঁ। আৰু কি দিশত আমি কৃষিটোক এটা শিল্প হিচাপে বা এটা ব্যৱসায় হিচাপে আমি লৈ যাব পাৰোঁ সেই বিষয়ে আমি ইয়াত আলোচনা কৰিছোঁ। এই ক্ষেত্ৰত কৃষি বিজ্ঞান কেন্দ্ৰই সদায় আমাৰ এই ডেকা যুৱকসকলৰ লগত সদায় থাকিব আৰু কেনেকৈ নতুনকৈ বা বিজ্ঞানসন্মতভাৱে কেনেকৈ খেতিটো কৰিব পাৰিব, কেনেকৈ ইয়াক মাৰ্কেটিং কৰিব পাৰিব, এই গোটেই কথাখিনি আমি ভৱিষ্যতে আমি পৰিকল্পনা কৰি নিশ্চয় আমি এই ডেকা সমাজক এটা কৃষিৰ জৰিয়তে এটা স্বাৱলম্বী হোৱাৰ এটা ৰাস্তা দেখাব পাৰিম বুলি ভাবিছোঁ। অসমত বহুতখিনি আনএমপ্লয়মেণ্ট আছে, এইবিলাক ইউথ কেনেকৈ এমপ্লয়মেণ্ট হ'ব? একচুৱেলি কৃষিটো আমি অকল প্ৰডাকশ্যন অৰিয়েণ্টেড কৰিলেই নহ'ব, ইয়াৰ কৃষিটো আমি এটা শিল্প কৰি তুলিব লাগিব। অকল কৃষি বুলিয়ে নহয়, প্ৰডাকশ্যনৰ পৰা আমি পষ্ট প্ৰডাকশ্যন যিটো আমি প্ৰডাকশ্যনৰ পাছত যিখিনি আমি কৰিব লাগে, ধৰি লওক আমি প্ৰচেছিং কৰিব লাগে, পেকেজিং কৰিব লাগে, মাৰ্কেটিং কৰিব লাগে, এই গোটেই বস্তু যদি আমি চেনেলাইজ কৰি ল'ব পাৰোঁ, যিটো এটা ইণ্ডাষ্ট্ৰীলৈ যদি আমি ল'ব পাৰোঁ তেতিয়াহে আমাৰ বাহিৰত যিসকল ডেকাসকল আছে তেওঁলোকে ইয়াত এংগেজ হ'ব আৰু তেওঁলোকে এই কৃষিটোক এটা বেলেগ এটা দিশলৈ লৈ যাব পাৰিব। ধন্যবাদ।